state borders of Assam will be sealed except the goods যিখিনি মাল সেৱা থাকে সেই মাল বা দ্ৰব্য সেৱা অব্যাহত থাকিব বাট গুডছত বাদ দি সকলো ধৰণৰ সেৱা আমাৰ বাতিল কৰা হ'ব পাব্লিক বাছ নচলিব লাইন বাছ নচলিব আনকি আমাৰ যাক আমি কওঁ যে নিজৰ ভিতৰত যি প্ৰাইভেট ভেহিকল আপ এণ্ড ডাউন যে হলিডে হ'ল শ্বিলঙলৈকে গুচি যাওঁ নেকি হলিডে হ'ল গতিকে ইটানগৰলৈকে গুচি যাওঁ নেকি এই ধৰণৰ যিবিলাক প্ৰাইভেট ভেহিকল আমাৰ ইণ্টাৰষ্টেট আমি প্লাই কৰোঁ সেই প্ৰাইভেট ভেহিকলছবিলাকো সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব ফাইনেন্সিয়েল ইয়াৰ 31 মাৰ্চৰ ভিতৰত ক্লোজাৰ আছে তাৰ পৰিপ্ৰেক্ষিতত ট্ৰেজাৰী বেংক আৰু চৰকাৰী কাৰ্যালয়বিলাকত যিখিনি ফাইনেন্সিয়েল ট্ৰেনজেকশ্যনৰ কাৰণে এটা স্কেলিটন ষ্টাফৰ প্ৰয়োজন they will continue to attend offices treasury will remain open bank will remain open আৰু চৰকাৰী কাৰ্যালয়বিলাকত only financial transactioner কাৰণে যিখিনি skeleton staff লাগে which we have advised not more than 10% এই skeleton staff to তেওঁলোকে মেইনটেইন কৰিব বাট সেইটো অফিসত যেতিয়াই ফাইনেন্সিয়েল ট্ৰানজেকশ্যনৰ কাম কমপ্লিট হৈ যাব সেই অফিসটো বন্ধ হৈ যাব বাট টিল দেন ফাইনেন্সিয়েল ট্ৰানজেকশ্যন টু দ্য up to 31st March will continue আমাৰ 10% skeleton staff আহিব পাৰে কাবাৰ যদি বিল আদি বাকি আছে যদি বিল আদি বাকি নাই তেতিয়ালে সেই 10% staffো আহাৰ প্ৰয়োজন নাই treasury will continue bank will continue ATM will continue essential service আমি মই আগতে কৈছো যে PHC পাৱাৰ এখিনি চলিব আৰু তাৰে আমাৰ গভৰ্নমেন্ট নোটিফিকেশন which will be in your WhatsApp after some time তাতে আমি exemption খিনি will enlist the exemption যে কি খিনি exemption হ'ব লকডাউন mean অফিস বন্ধ নহয় লকডাউন mean বজাৰ বন্ধ নহয় লকডাউন mean ঘৰৰ পৰা আমি ওলাব নোৱাৰো সো মসজিদত নামাজ নামঘৰত প্ৰাৰ্থনা মন্দিৰত যাত্ৰী স্বাভাৱিকভাৱে all religious activity will also come to a stop পূজাৰীজনে মন্দিৰত অক্ষয় বন্তি জ্বলাব নামাজৰ পৰম্পৰা ৰক্ষা কৰাৰ কাৰণে ইমামজনে যিখিনি কৰিব লাগে কৰিব বাট উইদাউট এনি পাৰ্টিচিপেণ্ট নতুন কোনো তাত গাঁৱৰ মানুহ আহিব নোৱাৰিব অল টেম্পলত পুৰোহিতজন যাব নামঘৰত অক্ষয় বন্তি জ্বলোৱা মানুহজন যাব মসজিদত ইমামজন যাব এভৰি দিছ এক্টিভিটি উইল নট হেভ মোৰ দেন 3 পিপল নামঘৰ মন্দিৰ মসজিদত 3 জনকৈ মানুহতকৈ বেছি এট এ টাইম থাকিব নোৱাৰিব নাম্বাৰ হেজ বিন ৰেষ্ট্ৰিক্টেড টু 3 পিপল অনলি 3 জনতকৈ কোনো মানুহ তাত থাকিব নোৱাৰিব সো এইখিনি আমি সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হৈছে we know the economic impact of this decision so hopefully by tomorrow or day after I will come back with a economic kind of solution whatever we can do for the people আমি ৰাজ কৰিব খোজা নাই আমি নাজানো কিমান প্ৰলং হ'ব যদি 31st মাৰ্চলৈকে আমি লকডাউনত ৰাখিব লাগে then probably economic impact will be limited government officer যিখিনি বন্ধ হৈছে by working in Saturday Sunday we can make up কোনোবা কনষ্ট্ৰাকচনত কিবা অসুবিধা হৈছে this holiday can be compensated by working Saturday Sunday later on but if we have to go beyond 31st March then definitely there will be economic impact
সেই ইকনমিক ইম্পেক্টখিনি কেনেকৈ আমি জোৰা তাপলি মাৰিব পাৰোঁ তাৰ বিষয়ে অহা 2-3 দিনৰ ভিতৰত আপোনালোকক আমি আকৌ লগ পাম এণ্ড উইল ডিছকাছ ডেট অন সিদিনাখন আমি এইখিনি বিষয়ে কথা পাতিব যত্ন কৰিম বাট নেভাৰডিলেছ 1 এপ্ৰিলৰ পৰা আমাৰ নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ যিটো চাউল যায় আমি বাজেটতো এনাউন্স কৰিছিলোঁ যে ইট উইল বি গিভেন ফ্ৰী চ' বাজেটত এনাউন্স হ'লে জুন জুলাইত এইটো ফ্ৰী পালেহেঁতেন বাট নাও উই আৰ ফাষ্ট ট্ৰেকিং এণ্ড আমি FCIৰ লগত কথা পাতিছোঁ যে অহা 1 এপ্ৰিলৰ পৰাই কাৰ্যকৰী হোৱাকৈ আমি ৰেচনত যি চাউল পাওঁ সেইটো বিনামূলীয়া কৰাৰ বাবে আমি ব্যৱস্থা কৰিব চেষ্টা কৰি আছোঁ বাট ডেট final announcement I will make on 28 or 29 because logistic has to be in place. So just an example that we are alive to the economic impact of this situation aru ami janeke mitigate koribo paru we will try to mitigate. So far as preparation is concerned, last 2 days I have extensively visited all the medical colleges of Assam. Bhagavanok dhanyabad je amak eta bhal siddhanto loৱাৰ সাহস দিছিলে মেডিকেল কলেজবিলাক নিৰ্মাণ কৰাৰ কাৰণে আজি those medical colleges are coming very handy to tackle this situation. 4টা মেডিকেল কলেজত COVID-19 টেষ্টিং ফেচিলিটি আৰম্ভ হৈছে অহা 2-3 দিনৰ ভিতৰত বৰপেটা মেডিকেল কলেজত এই টেষ্টিং ফেচিলিটি আৰম্ভ হ'ব এণ্ড উইদিন দিছ উইক তেজপুৰ মেডিকেল কলেজতো এই ফেচিলিটি আৰম্ভ হ'ব গোটেই কেইখন মেডিকেল কলেজত আইচোলেশ্যন ৱাৰ্ড ষ্টাৰ্ট হৈছে ট্ৰিটমেণ্ট প্ৰট'কল তেওঁলোকে প্ৰস্তুত কৰিছে আৰু গোটেই কেইখন মেডিকেল কলেজতে ডক্টৰ চিকিৎসক নাৰ্ছ গ্ৰেড 4 they are in totally in dedicated mode যে আমি কাম কৰিম I have addressed faculty members staff nurses grade 4 grade 3 in all the medical colleges of Assam except Silchar Medical College which I am going to do in within a few days most of the faculty doctors are in upbeat mood and they said that we will serve people to the extent possible. Procurement process has been streamlined. Personal protection gear pra masks pra jikhini ami koribo lage. Finance department has waived procurement norms. Now it has been decided that MD NHM, Executive Director NHM, Director Medical Education and Director Health Service in a committee mood they can procure any goods, any medical equipment. There is no need of tender, there is no need of any other process, only action should be taken in good faith. Once a action is taken on good faith by the committee of 4, then all other procedural requirement has been waived off. So that important decision we have taken. In the context of Guwahati, we have taken an important decision that Khonapur we have a civil hospital that we have decided to convert completely a corona treatment hospital. So that hospital normal OPD and other activity will be closed within 2 to 3 days and that hospital will be completely dedicated for coronavirus treatment. In Guwahati Medical College, we have closed down eye hospital. That patients will be taken care of by Srimanto Shankardev Netralaya and Sokur logot jikhini rugi তেওঁলোকে শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়ত যাব গুৱাহাটী মেডিকেল কলেজৰ চকু চিকিৎসা বিভাগ আমি বন্ধ কৰিছোঁ তাতে আমি কৰোনা পেচেণ্টৰ কাৰণেও আমি সুকীয়াকৈ ব্যৱস্থা কৰিছোঁ all medical colleges আমি গোটেই কেইখন মেডিকেল কলেজক আমি নিৰ্দেশ দিছোঁ যে ইলেক্টিভ সাৰ্জাৰী যেটো সাৰ্জাৰী আমি মে মাহলৈকে পষ্টপন কৰিব পাৰো জুনলৈকে পষ্টপন কৰিব পাৰো
they will not do any elective surgery now. All kind of elective surgery has been suspended. Moreover, OPD patient সকলকো আমি কৈছো যে আপোনালোকে আমাৰ FRU মডেল হস্পিটাল ডিস্ট্ৰিক্ট হস্পিটালত আহিব যত্ন কৰক মেডিকেল কলেজত আনলেছ ইট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট OPD সেৱাও আমি বাতিল কৰা নাই আমি ৰেষ্ট্ৰিক্ট কৰাৰ বাবে সিদ্ধান্ত লৈছো ইট উইল বি লিমিটেড টু অনলি ইমাৰ্জেন্সি কেছেছ গুৱাহাটীত প্ৰয়োজন হলে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়খনো আমি কমপ্লিট কৰোনা হস্পিটাললৈকে ট্ৰান্সফৰ্ম কৰাৰ কাৰণে ইন প্ৰিন্সিপল ডিচিশ্যন আমি লৈ থৈছো so in Guwahati we will going to accommodate people in medical colleges in MMC in Sonapur so there will be 3 setup which will be available to us if we have to make forced quarantine or we have to do isolation to mild patient then all the university colleges hotels will be taken over and deputy commissioners are already on job in identifying hotels in their respective district and also identifying hostels of college and university so in mild coronavirus affected case which is mild basically if it is affected young people deka lora cholik jodi attack kore and treatment can be done even from a massive hospital tar karone ami hotel aru hostel bilakoko ami ready kori ba sei bikhoyat ami arambho korisu bed furniture ebilak procurement process ami already arambho kori disu as a contingency measure although ami bhabu je amar medical college ba district hospital ot ami eta load lobo parim but if load increase then we will do that no medical no person of health department unless they have a serious ailment nobody will go on leave and everybody will present now in their place of duty kunubai jodi Guwahati pra aha joa kore we have directed deputy commissioners je town bilakor hotel ba guest houses IDs those should be requisitioned immediately for the medical doctors and staff but now everybody will be there and nobody will go on leave unless and until they have a serious ailment jar karone teoluke attend koribo pora obosthat nai now doctor nurse paramedics will be present on the headquarters we have some concern je bahiror pra manu ahise basically অসমৰ মানুহে ঘৰলৈকে ঘূৰি আহিছে আজি 3খন ট্ৰেইন আহিছে অহাকালি আৰু 2খন ট্ৰেইন আহিব আৰু finally that will be the last train to Assam so airportot ami stamping arambho korisu home quarantine or karone ami teolukor phone number loisu teolukor address loisu gaawar asa worker ok ami jonai disu je eijon manu jabo home quarantine hobo lage we have activated a 24 hours call center jar joriote relot aji aru kali aru plane of ji khokol manu ahi thakibo teolukor movement bilak ami jate monitor koribo paru so that they are strictly in home quarantine joa kali curfew ami khub bhal korilu কিন্তু যেটা ক্ল্যাপ দিয়ার সময় হল আমি বহুতে প্রসেশন করি বাহিৰত উলাই আহিলো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে ঘৰৰ বেলকনিৰ পৰা বাৰান্দাৰ পৰা ক্ল্যাপ মাৰিব লাগে কিন্তু বহুতে বুজি বা নুবুজি প্ৰসেশন কৰিলে বাহিৰত উলাই আহিলে যিটো আমাক অত্যন্ত দুখ দিছে যে আজিৰ এই স্পৰ্শকাতৰ সময়ত আমি যদি if we want to convert corona into a festival picnic kham আজি ঘৰত খানা খাম করোনার বন্ধ এটু নহয় আমার গুটে দেউতা মা all are at risk corona is a dangerous virus
যাৰ প্ৰথম ফেটেল এটেকটো হ'ব অন দ্য এল্ডাৰলি চিটিজেন। এনিবডি হু ইজ এবভ 60, আমাৰ ঘৰত ককাইদেউ হ'ব পাৰে, দেউতা হ'ব পাৰে, মা হ'ব পাৰে, দে আৰ এট হিউজ ৰিস্ক। ইটালীত এটা জেনেৰেশ্যন শেষ হৈ গৈছে। চ' মই কৰবদ্ধভাৱে অসমবাসীক আপোনালোকৰ জৰিয়তে আহ্বান জনাম যে এইটো ফূৰ্তি কৰাৰ সময় নহয়। সকলোৱে চৰকাৰক সহযোগিতা কৰক আৰু সকলোৱে মনত ভাবিব যে মোৰ গাত কৰোণা নহয়। হয়, মোৰ গাত কৰোণা নহয়, কিন্তু মোৰ দেউতা মাৰ গাত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আৰু মোৰ যদি ডায়েবেটিছ আছে, হাৰ্ট প্ৰেছাৰ আছে, মোৰ ব্লাড প্ৰেছাৰ আছে, ইফ আই হেভ ছাম ডিজিজ অলৰেডি, তেতিয়াহ'লে মোকো ৰেহাই নিদিয়ে। চ' any young people even with some morbid situation, they are also very very vulnerable. বৃদ্ধ দেউতা মাক বাদ দিও কোনোবা মানুহৰ যদি ডায়েবেটিছ আছে, হাৰ্ট প্ৰেছাৰ আছে, সে relatively at 52 I can claim myself as a young, but I have diabetes. So anybody who has comorbidity or other ailment, they are also very vulnerable. কোনেও নাজানে যে কোনটোৱে কৰোনাক কোনে আক্ৰমণ নকৰে, except the point that young আৰু ইমিউনিটি ষ্ট্ৰং থকা মানুহক কৰোনা ভাইৰাছে এটেক কৰিলেও নাথিং উইল হেপেন। বাট মোক নহ'ব পাৰে, কিন্তু মই যদি কৰোনা ভাইৰাছটো গাত লৈ থাকোঁ, মই ঘৰত যাওঁ, মোৰ দেউতা মাৰ হ'ব পাৰে। এণ্ড দে উইল হেভ ন' এস্কেপ ৰুট। তেওঁলোকে ইয়াৰ পৰা হাত সৰাৰ কাৰণে তেওঁলোকৰ হাতত একো বিকল্প নাই। সেইকাৰণে মই অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে প্লিজ, যোৱাকালি আপোনালোকৰ দুই এজনে, সকলোৱে নহয়, মেক্সিমাম মানুহে মানিছে, কিন্তু দুই এজনেতো বাহিৰত ওলাই আহি যিটো প্ৰদৰ্শন কৰিলে, সি বহুতৰ মনত ভয় জন্মাইছে। আণ্ডাৰ দ্য এক্ট, মই সেকশন মই পঢ়ি দিছোঁ যে এই সময়ত আমি যদি ইফ উই ডোন্ট কণ্ট্ৰল আৱাৰ সেল্ফ, আৰু আমি যদি কওঁ যে ডিজিজটো আমি জানি বুজিও আমি তাক গুৰুত্ব দিয়া নাই, আমি তাক মানা নাই, তেতিয়াহ'লে মই আই উইল জাষ্ট ৰেফাৰ টু এ সেকশন অফ ইণ্ডিয়ান পেনেল কোড, যিটো পেনেল কোডৰ সেকশনত কৈছে যে Section 270 of IPC, malignantly doing any act known to be likely or spread infection of any disease dangerous to life will have imprisonment for 2 years or fine or both cognizable yet offense. So যদি জানি বুজি আমি এই কামটো কৰি থাকোঁ, পুলিচক আমি নিৰ্দেশ দিছোঁ যে they should be picked up immediately. So there is a provision in IPC, কোনোবাই যদি ভায়োলেন্ট কৰে, কোনোবাই যদি ইয়াক সিৰিয়াছ বুলি নাভাবে, পুলিচ উইল টেক এপ্ৰপ্ৰিয়েট একশ্যন। আজি মুখ্যমন্ত্ৰী মহোদয় DC আৰু SP সকলৰ লগত ভিডিঅ' কনফাৰেন্স কৰি আছে। উই আৰ চেণ্ডিং এ ভেৰি চিৰিয়াছ সিগনেল that no casual approach will not be tolerated at all. Casual approachক আমি টলাৰেট কৰিব নোৱাৰোঁ। So that message has to go loud and clear. সকলো মানুহে বুজিব লাগে যে এইটো কোনো পাৰ্টিসান পলিটিক্স নহয়, এইটো ফুৰ্তিৰ সময় নহয়। এখন ষ্টেট যদি 7 দিন 8 দিন লকডাউন কৰিব লাগে, that means যে কিবা এটা চিৰিয়াছ ঘটনা ইয়াত ঘটিছে। সেইবাবে মই অসমবাসী ৰাইজক বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিছোঁ যে মোৰ দেউতা, মা, দাদা, বৌ প্ৰত্যেকজন আজি ৰিক্সত আছে, প্ৰত্যেকজন আজি সন্দেহ আৰু শংকাৰ মাজত আছে। মোৰ মা আছে, যদি মাৰ গাত এইটো লাগে, মই মাক বচাব নোৱাৰোঁ। there is no medicine at this point of time. কোনোবা সাংবাদিক আছে, মুখ্যমন্ত্ৰী আছোঁ, ৰাজ্যপাল আছোঁ, পাৱাৰত আমি ডাঙৰ হ'ব পাৰোঁ। মানুহে ভাবিব পাৰে এওঁলোক ডাঙৰ মানুহ, এওঁ ডাক্তৰ, মেডিকেল কলেজৰ প্ৰিন্সিপাল, এওঁ পুলিচৰ SP, এওঁ পুলিচৰ DSP, but the virus will not identify anyone. Virus will affect equally
আৰু আমাৰ ঘৰত এফেক্ট কৰাৰ লগে লগে মোৰ ঘৰৰ কাষৰ মানুহজনো ভালনাৰেবল হৈ গ'ল, সমাজখনো ভালনাৰেবল হৈ গ'ল। চ' মই অসমবাসী ৰাইজক বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম যে অসমত আজিৰ দিনটোত আমি কৰোনা ভাইৰাছ কেছ পোৱা নাই। অসমত কিছু মানুহ বাহিৰৰ পৰা আহিছে, আমাৰে মানুহ বাহিৰত চাকৰি কৰিছিল, নজৰ দিব তেওঁলোক যাতে হোম কোৱাৰেণ্টাইন ভায়োলেট নকৰে। আমি 2-4টা কেছ পাইছোঁ, ঘৰৰ মানুহে লুকাইছে। কাৰ কাৰণে লুকাইছে, কাৰ পৰা লুকাইছে? আমি সোধোতে কৈছে নহয় নহয় মই 3 দিন আগতে আহিলোঁ, মই 4 দিন আহিলোঁ। নিজকে নিজে ফাঁকি দিয়াৰ এইটো সময় নহয়। কমিউনিটি, ফ্লেটৰ এছ'চিয়েশ্যন, নাগৰিকসকল আপোনালোক সাৱধান হওক। বাহিৰৰ পৰা অহা এজন ব্যক্তিকো গ্ৰ'চাৰী শ্বপত যাবৰ কাৰণেও আপোনালোকে এলাউ নকৰিব। তেওঁৰ হাতত ষ্টাম্প থাকিব, আৰু যাৰ ষ্টাম্পিং নাথাকেও তেওঁলোকৰ ৰেলৰ টিকেট পৰীক্ষা কৰিব, প্লেনৰ টিকেট পৰীক্ষা কৰিব যে 14 দিন নোহোৱালৈকে ঘৰৰ বাহিৰত তেওঁলোক ওলাব নোৱাৰে। আৰু ওলালে কমিউনিটি ৱাইজ আপোনালোকে প্ৰেছাৰ কৰিব, পুলিচক খবৰ কৰিলে পুলিচ উইল এৰেষ্ট দেম। এইটো ক্ষেত্ৰত আপোনালোকে অসমৰ ৰাইজক মই বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ যে কেৰালা, বাংগালোৰ, মহাৰাষ্ট্ৰ 3খন ষ্টেটত সংক্ৰমণ খুব ডাঙৰ হৈছে। কেৰালা, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ পৰা অহা কোনো ব্যক্তিয়েই 14 দিন ঘৰৰ বাহিৰত ওলাব নোৱাৰিব। হোৱাট মেভাৰ মে বি দ্য চাৰ্কামষ্টেঞ্চেছ। ৰাইজে এনফৰ্চ কৰিব লাগিব, চৰকাৰে নহয়। মোক হোৱাটছআপ পঠালে নহ'ব যে দাদা অমুক মানুহ ঘূৰি আছে। উই হেভ টু ইনফৰ্ম পুলিচ, উই হেভ টু ইনফৰ্ম দেম ডেট নো, আপুনি ইয়াত আহিব নোৱাৰে। আমি সাংঘাতিক স্থিতি এই ক্ষেত্ৰত ল'ব লাগিব। মোক এজনে খবৰ পঠাইছে, দাদা আপোনাক কনফিডেন্সিয়েলি পঠাইছোঁ, অমুক দুজন। এতিয়া কনফিডেন্সিয়েলিৰ সময় নাই। জীয়াই থাকিলেহে ভাল পোৱা বেয়া পোৱাটো হ'ব। যদি জীয়াই নাথাকোঁ, মোৰ দেউতা মাই যদি ঢুকাই যায়, ইয়াত আৰু গোপনীয়তা, ভাল পোৱা বেয়া পোৱাৰ কথা চিন্তা কৰি কি লাভ আছে? চ' উই হেভ টু বি ভেৰি ষ্ট্ৰিক্ট। হোম কোৱাৰেণ্টাইন কোনো কাৰণতে যে ভায়োলেট নহয় তাৰ বাবে লক্ষ্য ৰাখিবলৈ মই অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ। এণ্ড ইন স্লাইটেষ্ট চিমটম, কাহ, কফ বা কাহ কফ, পানী লগা, হাঁচি মৰা, জ্বৰ উঠা, আমাক যেন ইনফৰ্ম কৰে। কাষৰ আশা বাইদেউগৰাকীক ইনফৰ্ম কৰিলেও আমি খবৰটো পাই যাম। আৰু 104 নম্বৰত আপোনালোকে এনেকুৱা ধৰণৰ খবৰ অহাকালিৰ পৰা আমাক দিব পাৰিব। ইট উইল বি এ চিম্পল নম্বৰ, জাষ্ট কল 104 এণ্ড ইনফৰ্ম আছ, চ' ডেট আমি গম পাই থাকোঁ। কৰোনা ভাইৰাছৰ ওপৰত কণ্ট্ৰল ৰুম বহুত কেইটা আছে, কণ্ট্ৰল নম্বৰ বহুত আছে, বাট দিছ 104 উইল বি ভেৰি ইজি টু ৰিমেম্বাৰ। চ' গিভ এ কল টু আছ 104 এণ্ড উইল বি এট ইউৰ ডোৰ ষ্টেপ টু দ্য এক্সটেণ্ট পচিবল, আৰু আমি যিমান পাৰোঁ সহায় কৰিম। মই ভাবোঁ যে আই হেভ কাভাৰ্ড most of the points regarding economic impacts. We will have another round of press conference, but hereafter we will invite only 10 people to press conference. So ANI থাকিব, সবে ল'ব পাৰিব। So that 10 people will rotationally select, যে কাৰো প্ৰতি বেয়া ভাৱ নহয়। 10 জন মানুহক will pick up for one press conference. So another 10 people will pick up for the next press conference, because safety of journalists is also very important for us. The government can also decide to share frequency. That will be also if they have all the channels, share a frequency. That we'll try. We don't have that system at place, but we'll try to have a frequency. খুব কম কথা থাকিলেতো I will update in Facebook or Twitter, that will be enough. But কিবা যদি ডিটেইলছ কৰিবলগীয়া থাকে, কথা ক'বলগীয়া থাকে, উইল ইনভাইট 10 পিপল, দেন শ্বেয়াৰ দ্য ফিড, আৰু ANI থাকিবই, গতিকে সকলোৱে লৈ ল'ব পাৰিব। চ' দেট ইজ হোৱাট আই ৱান্টেড টু টেল। এনি কুৱেশ্যন, ইউ আৰ ৱেলকাম। কেৰালা, মহাৰাষ্ট্ৰ, কৰ্ণাটকত সংক্ৰমণ বাঢ়িছে, কিন্তু কোনো ষ্টেট ইমিউন নহয়। গতিকে কেৰালা, মহাৰাষ্ট্ৰ,
আৰু কৰ্ণাটক মই উইথ স্পেচিয়েল ৰেফাৰেঞ্চ কৈছোঁ, কিন্তু ৱেষ্ট বেংগলতো কেছ আহিছে, দিল্লীতো কেছ আছে, গতিকে বিহাৰতো আহিছে, এক্সেপ্ট নৰ্থ ইষ্টক বাদ দি ভগৱানক প্ৰাৰ্থনা যে নৰ্থ ইষ্টক বাদ দি চবতে কেছ আজিৰ দিনত আছে। গতিকে বাহিৰৰ পৰা অহা সকলো মানুহেই 14 দিন কম্পালচৰি গৃহবন্দী, শব্দটো বেয়া কিন্তু নিজকে নিজে গৃহবন্দী কৰি ৰাখিব লাগিব। গৃহৰ ভিতৰতো প্লিজ ককাক আইতাকে যে মোৰ বাবাটো আহিছে বুলি যে কপালত চুমা খাই ডেঞ্জাৰাছ এক্টিভিটি ষ্টাৰ্ট ফ্ৰম দেয়াৰ। মই সকলোকে অনুৰোধ কৰিছোঁ ঘৰত গৈ যাতে আইতা আৰু ককাৰ পৰা দূৰত থাকে। মোৰ দেউতাৰ যদি বয়স 60 বছৰ ওপৰত, দেউতা মাৰ পৰা যাতে দূৰত থাকে। দেউতা মাৰ লগত কোনো কাৰণতে, ইজৰাইলৰ ডিফেন্স মিনিষ্টাৰ এটা খুব ভাল ভিডিঅ' ওলাইছে, তেওঁ কৈছে দিছ ইজ টাইম টু কাম আউট, যে গ্ৰেণ্ডপা গ্ৰেণ্ড মামিৰ পৰা আমি দূৰত অহাৰ সময়। আমি ইয়াৰ পৰাই তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা জনাম। বিশেষকৈ বুঢ়া দেউতা মা, বৃদ্ধ ককা আইতাই যাতে কোনো কাৰণতে বাহিৰৰ পৰা অহা ল'ৰা ছোৱালীক আলিংগন নকৰে, মৰম নাখায়, চুমা নাখায়, তাৰ বাবে মই 2 হাত জুৰি বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিছোঁ। Yes. Because in Assam, most of the shops are in next door. So, our request will be only you will go to grocery and pharmacy. But if in the name of grocery and pharmacy, if you come out, in spite of that shops are available in your locality, you will be considered as a violator. So, দোকান পোহাৰো নিজৰ কলনী, নিজৰ ঘৰৰ কাষত। কোনোবাই যদি পাণ বজাৰত আজিৰ দিনত যদি গ্ৰচাৰী কৰিব আহে, কোনোবাই যদি ফাঁচী বজাৰত ফাৰ্মাচীত ঔষধ কিনিব আহে, আনলেছ যে মই নাপালোঁ ক'তো, চ' পুলিচ উইল assert or assess the reasonability, but except গ্ৰচাৰী আৰু ফাৰ্মাচীক বাদ দি কোনো মানুহ বাহিৰত নোলাব। Obviously, they will have identity card that I am a. If you see the Assam matrix, the grocery and pharmacy shop owners and the people working there are from the same locality. They normally do not travel. Aru more request, তেওঁলোকেও employee number cut কৰি দিব লাগে. Even our notification will say that even the grocery shops and pharmacy will also cut their employee number of employees. সব বন্ধ, কোনো ভেজিটেবল মাৰ্কেট নচলিব, মাছৰ বজাৰ নচলিব, মুৰ্গীৰ বজাৰ নচলিব, ঘৰৰ কাষৰ গেলামাল দোকানখন আৰু ফাৰ্মাচীক বাদ দি একো নচলিব। I have already said that there will be huge economic impact on this. We also do not know how we have to resolve that issue. But as I told you that 2-3 দিনৰ ভিতৰত মই আৰু এখন প্ৰেছ কনফাৰেঞ্চ কৰিম, where মই বেচিকেলি যদি এইটো প্ৰলং হয়, আমি অৰ্থনৈতিক দিশটো কেনেকৈ এড্ৰেছ কৰিম তাৰ বিষয়ে কথা পাতিম। 7 দিন ইছ্যু নহয়, কাৰণ সকলোৰে 14 দিন 15 দিন কেজুৱেলি বন্ধ থাকে। চ' নেক্সট 7 days can be adjusted against their regular leave and all other things. So next 7 days মই বহুত বেছি ইকনমিক ইম্পেক্ট দেখা নাই, কাৰণ সকলোৰে বন্ধ আদি খাতাত আছে, বছৰ আৰম্ভ হৈছে মাত্ৰ। But if it is prolonged beyond a point, then we have to address. But that is what I said, that even everybody has their leave or their cushion. So আজি মই সেই চেপ্টাৰটোত ইছ্যু কৰিব, we do not want to address that issue as of now because we don't have means and resources at the fag end of financial year. Budget has been placed, head of the department, head has been already categorized. We have not kept anything. So আমি সেই দিশটো চাম, যদি কিবা ইকনমিক ইম্পেক্টৰ কাৰণে আমি এছেছ কৰিব লাগে, we have to redraw our budget. So all these things we'll do, but not in the first phase up to 31st March.
সেইকাৰণে মই চেষ্টা কৰিছোঁ যে অথেণ্টিক খবৰ যাতে চৰকাৰৰ পৰা পোনে পোনে পায়, সেইকাৰণে মই আপোনালোকক লগ কৰি আছোঁ চ' ডেট উই কেন গিভ দ্য ফাৰ্ষ্ট হেণ্ড নলেজেছ। আমাৰ বহুতবিলাক সাইট আছে, ফেচবুকত হওক, ফেচবুকত হওক, টুইটাৰত হওক, চবতে ব্লু টিক সাইট আছে ৰেছপনচিবল মানুহৰ। গতিকে মই জনসাধাৰণক আহ্বান জনাম যে হোৱাটছএপত চাৰ্কুলেট হৈ থকা মেছেজবিলাক আপোনালোকে ইগন'ৰ কৰিব আৰু অথেণ্টিক চ'ৰ্চবিলাকলৈকে গৈ আপোনালোকে ভেৰিফাই কৰিব। নেভাৰডিলেছ আমি পুলিচকো ইতিমধ্যে কৈছোঁ যে চ'ৰ্চবিলাক আইডেণ্টিফাই কৰিব লাগে। কিন্তু কৰোনা ভাইৰাছ ইণ্টাৰনেশ্যনেল ইভেণ্ট হোৱাৰ কাৰণে বহুত মেছেজৰ চ'ৰ্চ ইজ নট ইণ্ডিয়া, নট অনলি অসম, ইণ্ডিয়াও নহয়। বহুত চ'ৰ্চবিলাক চাইনাৰ পৰা আহি আছে, আমেৰিকাৰ পৰা, ইটালীৰ পৰা। চ' ইট উইল বি আপহিল টাস্ক যে কাৰ আন্দোলন হৈছে, ছ'চিয়েল মুভমেণ্ট আমি কণ্ট্ৰল কৰি দিছোঁ, বিকজ those are originated either from country or from state and 1 or 2 cases konoba foreigner pra. But here bulk of the message might have been originated from foreign countries. Sei karone apunalukeo media, Facebook or Twitter or paper or onurodh koribo je go to authentic sources before believing anything. Aru apunalukeo jodi fake news buli eta program 15 minute 20 minute koribo pare যে যিকেইটা হোৱাটছআপ মেছেজ ফেক বুলি ডিক্লেয়াৰ কৰি দিব পাৰে যে এইটো ফেক বুলি, ইট উইল বি হেল্পফুল। মিডিয়া হেজ এ হিউজ ৰোল টু প্লে ইন দিছ ৰেছপেক্ট। What is that? Private health sector, yes, this is an important issue. We will have a meeting with all the private health providers day after tomorrow. Our idea is that either you take responsibility of the general patient, government will pay, then we will release government sector completely for corona, or vice versa. But I think vice versa will not possible. So basically Ahomor private sector khinik ami regular government patientor daitto dibo khujisu, and Atal Amrit Abhijan card can be used. It is restricted for 12 or 13 ailments, but we will make it general for some time, so that so all these I will discuss in my next press conference, because today my immediate requirement is to bring lockdown into effect. But once lockdown comes into effect, we will have series of announcements which we will do bit by bit. Private role of private sector, the economic impact, if বিভিন্ন ধৰণৰ মেডিচিনৰ কথা ডিসকাস হৈ আছে ৰিগাৰ্ডিং ডোজ। So I will keep on coming back to you with a group of 10 people every day, and we will try to give you as much as news possible at this hour, because আমি ক'ব পাৰোঁ যে আমিও অলপ sending right information to the people is also a very big service at this hour. মানুহক সঁচা শুদ্ধ খবৰ দিয়াটো এই মুহূৰ্তত বহুত প্ৰয়োজনীয়। গতিকে মই ভাবোঁ that media like me, like our doctors, like our health official, আপোনালোকে in spite of your inherent risks আপোনালোকে নিজৰ কাম কৰি থাকিব লাগিব। in spite of your risks and anything নিজৰ কাম সাংবাদিকসকলেও কৰি থাকিব লাগিব, and we will keep on meeting, আমি লগ লাগি থাকিম। Your own pass which is already in your possession, that will be sufficient. But one request, even we are sending that request to the media industry also, cut down your non-essential stuff. Kunubai entertainment program kore, run all stock now, there is no need. Jikheni anchor tinijon ahe, make it one. Teo olop dangor, teo jehetu ebar fumale, let him do the duty complete for the day. So we are writing an advisory also to media organization to cut down their staff inside the organization. Karon moi Guwahati jiman media organization janu dekhisu, sob thop khai bohe, thek kori bohe, 1 meter distance bahute narakhe. Ekane media is also not immune from this. Gotike 50 mane মই ভাবো যে এজন এংকৰে দিনটো চলাব লাগে, নেক্সট দিনা নেক্সট এংকৰ জন আহক। সো উই শুড ট্ৰাই টু কাট ডাউন
as much as the intake of employees possible under a given circumstances. So, eto কোনো proof কতো নাই যদি মানুহে কৈছে নিউজ পেপাৰত করোনা এটা নিউজ পেপাৰ করোনা আহিব কাৰণে প্ৰথম করোনা থকা মানুহ এজনে নিউজ পেপাৰখন টাচ কৰিব লাগিব যদি ফ্যাক্টৰীৰ পৰা ডাইৰেক্ট ওলাই গুচি যায় এখন হ'ব নোৱাৰে কিন্তু হকাৰজনৰ গাত যদি করোনা থাকে তেওঁ টাচ কৰিলে হ'ব পাৰে সেই ক্ষেত্ৰত মিল্কৰ পেকেটটো হ'ব পাৰে হেতু ফৰমাইজ বুলি কয় যে মিল্কৰ পেকেটটো হ'ব পাৰে চাহৰ পেকেটটো হ'ব পাৰে সব হ'ব পাৰে গতিকে দোজ থিংস আৰ কোনেও প্ৰুফ নাই বহুত ইনফৰমেশন নাই কিন্তু নিউজ পেপাৰত থাকে বুলি গম পালে ইমান দিন ভাৰত চৰকাৰে নিউজ পেপাৰ বন্ধ কৰিলেতেন বিকজ টাইমছ অফ ইণ্ডিয়া হিন্দুস্তান টাইমছ অল পেপাৰ্স আৰ ষ্টিল অন পাব্লিকেশ্যন আৰু সব চলি আছে সেইকাৰণে কিবা তাত থাকিলে ইমান দেৰি ভাৰত চৰকাৰে বন্ধ কৰিলেতেন আৰু আমি এতিয়ালৈকে ভাৰত চৰকাৰৰ পৰা নিউজ পেপাৰৰ ওপৰত কোনো এডভাইজাৰী পোৱা নাই এই বিষয়ে আমাক একো কথা জনোৱা নাই এতিয়াতো ঘৰৰ ভিতৰতে থাকিব মানুহসকল আৰু সামাজিক সংগঠন বা যিমানে স্যানিটাইজাৰ উলিয়াব পাৰে চৰকাৰী অফিচ কাছাৰীবিলাকত আমি যিমান পাৰো দিছো কিন্তু বহুত বেছি স্যানিটাইজাৰৰ ওপৰত চকু দিব নালাগে সাবন আৰু পানী বেছি এফেক্টিভ হয় সাবন আৰু স্যানিটাইজাৰ নামটো লাগল স্যানিটাইজাৰটো লাগে যেতিয়া ওচৰত সাবন নাথাকে সো ফাৰ্স্ট হুৰ ডাইৰেকশন হল সাবন আৰু পানী সপ এণ্ড ওয়াটাৰ সব সেইবিলাক কথাটো হল যে পানী গুৱাহাটীত পানীৰ ক্ৰাইসিস আছে সদায় যেনেকৈ আমি চলো হাত ধুবৰ কাৰণে সাবনত থকা পানীখিনি যোগাৰ কৰিব পৰা ক্ষমতা আমাৰ আছে আজি দিনটোত মোৰ সক্ষমতা নাই হেব চোৱাৰ কাৰণে করোনাৰ কাৰণে এজ অফ নাও 60 ভেন্টিলেটৰ আছে ICU বেড কিমান 120 চাই দিয়ক এবাৰ we have that data we'll give you No, not required. These are only because ICMR has now said that you should increase the testing. Kabar jor thakileo test koribo lage. Out of these 21, none are clinically said to be COVID-19. This is part of all random sampling. Because now, what happened, ICMR koise je jor thoka manu dekhile test kori lobo. So these 21 sampling which are pending are part of primarily enlarged screening. So ইয়াৰ ভিতৰত red flag patient আছে বুলি আমাক জনোৱা নাই মই ভাবো যে all 21 will come negative by this thing. So কিবা urgent থাকিলে মই জনাই দিলোহেতেন there is nothing. Who will give? The issue is that yesterday I have meeting with all the supply and contractor jiman supply kore sobok meeting korilu. Somehow they promised me 100 more ventilators which will come. Jot kiba pipeline asil order asil but most of the company in abroad has been shut down. These 100 ventilators will come in next 7 to 10 days starting from tomorrow. Kali duta porohi sarita. In fact today we have received 50 ventilator out of that lot in GMCH. So supply line ami augment koribo chesta kori asu. It is beyond the reach of Assam government. Aro apnaloke je koise ICU kiman ase, it is a very difficult question karon jito 60 ami ICU ba COVID or kane koisu these are exclusively for corona not normal কিন্তু আপোনালোকে অসমত জানে যে নরমাল পেশেন্টে ICU নাপায় গতিকে এটো these are জবৰদস্তি ক্ৰিয়েট কৰা পুল অফ ৰিসোর্সেস Kitna? Just to give you a one by one small bracket dibo karne as of now total ICU bed available with us is 150 and of course with ICU bed
everywhere ventilation is there. For corona. Etia mane, we have counted some private hospitals also in this count. So, janeka 60 asile, 50 ventilator I received yesterday. So now all these are in the process of installation. So that took to 110. So teneke bahi, we have a decent number of 150-60 as of now. Huge problem. But somehow we are getting personal protected equipment has 3 layers. First layer, second layer, third layer. So third layer personal protection gear is a big problem, but as of now we are getting 500 per day from few firms. But yesterday we had a good meeting with everybody, and things are improving, logistics are improving. Government of India has also instructed factories to run overtime. মই ভাবো যে পিপি and যিবিলাক personal protection gear N95 marks for the health professional will be there. That অসুবিধা হ'ব না. We need, as of now, nobody know, because Assam doesn't have a case. So as of now, my requirement, if you ask from technically 0, because I don't have any patient, but more effort to augment 15,000. Out of that, now supplier has agreed to give me every day 500. Etia personal protection gear, at least cumulatively I have more than 2,000. Bank we have exempted, but bank has their own set of norms they have given. They are also cutting down employees, and some branches which doesn't have more transaction, they are closing down. So from this lockdown we have exempted bank subject to the regulation which bank will brought in themselves. Kyo manu hato toka nathakibo, gotike bankor pa toka ATM nosolileto digdar hoi jabo. Not converted, identified. Not necessary, because you see, one is futuristic plan, one is immediate requirement. So we are trying to learn lessons from the country which is already affected. So Deputy Commissioner has been told to identify university, hostel, hotel, etc. for accommodating mildly affected people. But as of now, Assam doesn't have case number 1 also. So if I requisition it all this thing right now, it will create confusion and it will create panic. But all these thing has been identified, people has been alerted that in 24 hours we will move in, and they have agreed. So all this protocol has been, SOP has been issued, people are ready with all the contingency. So Jihato grocery is exempted, petrol depot is exempted, pharmacy is exempted. Gotike bostu bahani to dam borhar kotha nai, people can take it fully. Nai kotha to koisu je ajir muhurtot sarkare ki koribo pare, appeal koribo pare, ahban koribo pare. Ajir muhurtot moi food and civil supply inspector ko to pothabo nuaru. Kan lockdown thakibo, সকলো অফিস বিলাক বন্ধ থাকিব, তেওঁলোকক মই পার্সোনাল প্রটেকশন গিয়ে দি পঠাব লাগিব। গতিকে অসমবাসীৰ ওপৰত বিশ্বাস ৰাখি আমি চলিব লাগিব। আৰু মই ভাবো যে যেতিয়া মানুহে সঁচা কথাটো পাব, দুই এটা টিভি চেনেলে কইলে টোটাল লকডাউন, সো দাম বাঢ়িলে কালিৰ পৰা যেতিয়া মানুহে গম পাব মোৰ মুখেদি বা আপোনাৰ মুখেদি যে গ্ৰোসাৰী খোলা থাকিব, ফাৰ্মাসী খোলা থাকিব, গুডস মুভমেন্ট খোলা থাকিব, দাম বঢ়াৰ কথাটো নিজে নিজে নোহোৱা হৈ যাব। তো আজি আগবেলা বিকজ অফ এ নিউজ যে ফটক কৰি ওলাই গ'ল যে টোটেল লকডাউন বুলি, কাৰণে বাঢ়ি গ'ল। বাট বাই নাও মোৰ প্ৰেছ কনফাৰেন্সখন যোনে শুনি আছে তেওঁৱে দাম কমাই দিব। আজিৰ দিনত যিবিলাকে মানুহক এক্সপ্লইট কৰে, দে উইল বি আইডেণ্টিফাইড এণ্ড দে উইল বি ডিল্ট একৰ্ডিং টু ল। তেওঁলোকে হাৰি যাব নোৱাৰে আজিৰ দিনত কিবা এটা কৰি। আৰু আপোনালোককো
আৰু ৰাইজক মই অনুৰোধ কৰিছোঁ যে তেনেকুৱা মানুহক ইমিডিয়েটলি তেওঁলোকৰ বিষয়ে থানাক জনাব লাগে যোনে এই মুহূৰ্তত মানুহৰ লগত থিয় হ'ব এৰি মানুহক এক্সপ্লইট কৰিব খোজে না গাইডলাইনছ আৰ অলৰেডি দেয়াৰ প্ৰধানমন্ত্ৰীয়ে নিজে কৈছে যে এইটো সময়ত হোৰ্ডিং নকৰিব মানুহক এক্সপ্লইট নকৰিব কিন্তু আজিৰ মুহূৰ্তত আমাৰ সন্মুখত যিটো সমস্যা আহি পৰিছে যে পেচেণ্ট ট্ৰিটমেণ্ট অগমেন্টেশ্যন অফ মেডিকেল সাপ্লাই ৰিসোৰ্সেছ প্ৰায়োৰিটি বহুত হৈ গৈছে নহয় We have already stamped them. No, from yesterday we have stamped everybody who required home quarantine. That is number one. Number two, the residential society of flats, community organization now have to increase surveillance. যদিও আমি নাজানো কিন্তু আমাৰ সোসাইটিখনে জানে এই ঘৰত 4 জন মানুহ থাকে which is number 5 আৰু কালিৰ পৰা আননোন মানুহ ঘৰৰ বাহিৰত ওলালেই গ্ৰোসাৰী কিনিব যোৱা মানুহ বাদ দি বাকি ওলালেতো পুলিচ উইল ক্যাপচাৰ দেম কালি 6টা বজাৰ পিছত এক্সেপ্ট গ্ৰোসাৰী কিনিব যোৱা মানুহ ঔষধ কিনিব যোৱা মানুহক বাদ দি কোনোবা যদি ৰাস্তাত ওলাই পুলিচ উইল অ্যাৰেষ্ট দেম ইমিডিয়েটলি These are concerns elderly people whether they live alone or community. This is a big concern and let us see how much we can help. We'll also do wherever is required but let me do one by one. Aji ekhini korar pisot kali we'll have some more time, we'll augment further but we'll not leave anybody alone at the time of this crisis. Gas will not be exempted for next 7 days. Your cylinder exempt korar kotha to nahe gotike 31 Marchলৈকে so gas or konobai gas lobo khujile kaliye lobo lagibo gasor dukan khula na thakile না আজি গভৰ্ণমেণ্টৰ অৰ্ডাৰ অলপ পিছতে আপোনালোকে হোৱাটছআপত পাই যাব এতিয়ালৈকে যিবোৰ অৰ্ডাৰ দিছিলে জিলা প্ৰশাসনে দিয়া অৰ্ডাৰ তাত তেওঁলোকে কি এক্সেম্পশন দিছিল মই নাজানো কিন্তু এতিয়া যি অলপ সময় পিছত আপোনালোকে নিজৰ নিজৰ হোৱাটছআপত অৰ্ডাৰ পাই যাব তাতে এক্সেপ্ট গ্ৰোসাৰী মাছ মাংসটো দূৰৰ কথা গ্ৰোসাৰী আৰু ফাৰ্মাসীৰ বাদে আমি একো খোলা দিয়া নাই We have no step to take. If railway is closed, airport is closed, we don't have any other means to evacuate. So they are Indian people. We hope that concerned state government will take care of them. And if we come to know that there is any people, we will definitely request our counterpart to take care of them. I think West Bengal government will take care of them. We have to request them, but as of now, rails is suspended, airport is under restriction, so we don't have any means to evacuate anybody. So I think when I said that except grocery and pharmacy, everything is closed, it covers all, I think. You cannot. Under the norms, 31st March 12 is 31st March 12. Then all computer will start showing it 2020, 21, 22. So whoever will not able to draw money, will allow some measures so that they can draw money in April. But we cannot suspend or increase or enlarge 31st March. This is a deadline which universally has to be followed. Thank you very much.